আপোনালোকৰ মাজত আগবঢ়াই দিব খুজিছোঁ মই আজি দহিত মণি লগাম। মই কেনেদৰে দহিত মণি লগালোঁ চাওঁ আহক। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এতিয়া মণি দহি গুঠিবলৈ প্ৰথমতে আমাক লাগিব সূতা আৰু এয়া মণি, আৰু মই এতিয়া বেজিত সূতা ভৰাই লৈছোঁ। আৰু লাগিব এখন কেঁচি। তেন্তে আহক দহি গুঠিবলৈ আৰম্ভ কৰোঁ। এয়া মই এনেদৰে দহিত গুঠিবৰ কাৰণে এনেকৈ মই নিজে চিন দি লৈছোঁ। এতিয়া প্ৰথমতে মই বেজিটো চাদৰৰ আগটোত এনেদৰে সুমুৱাই দিম। আৰু এতিয়া এটা গাঁঠি দি লৈছোঁ। আৰু এতিয়া মই এফালে মণিটো সুমুৱাই লৈছোঁ আৰু এতিয়া বেজিটোৱেদি আকৌ সুমুৱাই দিছোঁ। এতিয়া এটা গাঁঠি দি ল'ম। এতিয়া মই সূতাখিনি এই ৰছী দুডালৰ মাজত থৈ এনেদৰে গাঁঠি দি দিম। এতিয়া মই দীঘল হৈ থকা সূতাখিনি আগলৈ আনি ভিডিঅ'ত দেখুওৱাৰ দৰে গাঁঠি দি যাম। প্ৰথমতে বেজিটো সূতাখিনি তলৰেদি নি যোনডোখৰ সূতাত শেষ হয় সেইফালে সুমুৱাই আনি এটা গাঁঠি দি দিম। আকৌ বেজিটো লৈ তলৰেদি সুমুৱাই আকৌ খালী থকা অংশৰেদি সুমুৱাই দিছোঁ আৰু এনেদৰে দুপাক মেৰিয়াই মাজেদি সুমুৱাই দিছোঁ। এতিয়া সমান কৰি কেঁচিখনে কাটি ল'ম। এটা দহি মোৰ হৈ গ'ল। এতিয়া মই আকৌ এটা দহি গাঁঠি দেখাইছোঁ।
এনেদৰে এতিয়া মই বাকী দহিকেইটা গুঠি ল'ম। এয়া মোৰ দহি গুঠি হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব।